Hello friends, কি খবৰ? আজি গৈ আছো এনেকুৱা এটা জাগাত য'ত যাই বহুতেই ভাল লাগে। তো আজি মোৰ লগত যাব ভণ্টি আৰু বহুতো প্ৰায় 150 কিলোমিটাৰ মান হ'ব। তো ফ্ৰেণ্ডছ এতিয়া পুৰা ৰেডি, এতিয়া যাম আৰু এটা বস্তু দেখাওঁ। সেইটোতো কেৰেলাত বন্ধই কৰিলে হেলমেটত লগোৱা, অসমত নকৰিলে হয় আৰু নহ'লে আমাৰ নিচিনা এই ব্লগিং আৰম্ভ কৰাবিলাকৰ কি হ'ব। হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং আৰু আজিৰ ব্লগটোলৈ স্বাগতম জনাইছোঁ। মই হ'লোঁ অনিল ৰাভা। তো আজি ৰাইডটো হৈ আছে মোৰ ভণ্টিৰ সৈতে। তো এতিয়া গৈ আছোঁ সোণাপুৰ আৰু বৰ্তমান আছোঁ বকো। তো বকৰ পৰা সোণাপুৰ গৈ আছোঁ মামাৰ ঘৰত আৰু এতিয়া বাজিছে প্ৰায় 4:30। তো গৈ পাওঁতে প্ৰায় 2.5 ঘণ্টামান লাগিব চাগে। ভণ্টি একেবাৰে গম পোৱা নাছিলে যে মই তাইক লৈ যাম আৰু ফাৰ্মাচীৰ পৰা গৈ তাইক ক'লোঁ যে ওলা সোনকালে, মামাৰ ঘৰত গৈ আছোঁ। তাই ভাবিছিলে মই অকলে যাম, তাই গমেই পোৱা নাছিল। তো এইটো এটা ছাৰপ্ৰাইজ, নাজানো তাই কিমান হেপী। মুখখনটো ধুনীয়া হৈ আছে হাঁহি হাঁহি। আৰু এইটো তাইৰ মোৰ লগত প্ৰথম ৰাইড, এবাৰো যোৱা নাই মোৰ লগত ৰাইডত। তাইক লৈ যাম ভাবি আছোঁ ক'ৰবাত, কিন্তু সুবিধা হোৱা নাই। প্ৰায় এতিয়া ফ্ৰেণ্ডবোৰকে লৈ গৈ আছোঁ। তো লৈ যাম, টাইমবোৰ নিমিলে সেইকাৰণে লৈ যোৱা নহয়। নেক্সট ৰাইডত চাগে যাম। যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি ভাল লাগে লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ ফেচবুক পেজ উইকলি অনিল ফ'ল' কৰিব আৰু ইনষ্টা আছে উইকলি অনিল বুলিয়ে, তো তাতো ফ'ল' কৰিব। বহুত দিনৰ মূৰত গৈ আছোঁ। ইয়াৰ আগতে প্ৰায় 3 মাহমান আগত গৈছিলোঁ, মাৰ্চ মানত গৈছিলোঁ চাগে। তো এতিয়া আৰু গৈ আছোঁ আৰু ভণ্টিটো বহুত বছৰ যোৱা নাই, প্ৰায় 4-5 বছৰ হৈছেগৈ যোৱা হোৱা নাই। তো আজি তাইক লৈ গৈ আছোঁ। তাইৰ মনত কিমান ফূৰ্তি গম নাপাওঁ। তো ভাল লাগিছে, চেহেৰাটো পূৰা হাঁহি একদম কি ক'ম আৰু। ফটো উঠি নেকি? কি মজা না। তো ফ্ৰেণ্ডছ, ভাবিছিলোঁ দীপৰ বিল হৈ যাম, কিন্তু আন্ধাৰ হ'ব দীপৰ বিল গৈ পাওঁতে। তো এতিয়া ব্ৰহ্মপুত্ৰ পাৰে এইফালে আহিলোঁ। What's wrong and why you never said you felt that way? Guess you're trying to stay strong and fake a smile until I look away. But I've known you too long. Wow, friends, kiman dhuniya sa Brahmaputra par. To eneke etia ব্ৰহ্মপুত্ৰৰ পাৰে আৰু ইয়াৰ পৰা চিধাই ধাৰাপুৰ ওলাম। ধাৰাপুৰৰ পৰা জালুকবাৰী, তো জালুকবাৰীৰ পৰা জৰাবাদ হয়, সেনেকৈ সোণাপুৰ ওলাম। আৰু ফ্ৰেণ্ডছ, এনেকৈ আহি পালোঁ এতিয়া লংকেশ্বৰ। খন্তেক পিছতে জালুকবাৰী পাম। বহুত ভোক লাগিছে আৰু ভাগৰ লাগিছে কিবা নাজানো। পুৱাৰ পৰা আবেলি 3টালৈকে থাকিলোঁ ফাৰ্মাচীত। তো 3:30 ওলাই আহিলোঁ তাৰ পৰা। সেইকাৰণে চাগে আজি বহুত ভাগৰ লাগিছে। মোৰ বাইকৰ টাইমটো লেট হৈ আছে, প্ৰায় 20 মিনিট লেট হৈছে। এতিয়া মোৰ বাইকত বাজি আছে টাইম 5:38। তো তাত যদি +20 কৰি দিওঁ তেতিয়াহ'লে 5:58 হ'ব। তেতিয়াহ'লে প্ৰায় 6টা বাজিব আৰু 2 মিনিট বাকী। তো এতিয়া পাম জালুকবাৰী ফ্লাইঅভাৰ। ইয়াতে কুঁহিয়াৰ ৰসকে খাই দিওঁ অলপমান। তো ইয়াতে ফ্লাইঅভাৰৰ ওপৰত ফ্ৰেণ্ডছ, এতিয়া আছোঁ জৰাবাটত আৰু জৰাবাটৰ একা বেকা ৰাস্তাৰ মাজেৰে গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আৰু ফাইনেলি পাই গ'লোঁ মোৰ মামাৰ গাঁও। তো অলপ পিছত প্ৰায় আৰু 0.5 কিলোমিটাৰ গ'লে মামা ঘৰ, আৰু এইটো সৰু মামা হ'ব। গৈ আছে বা পাথাৰৰ পৰা আহিলে। তো ৰাস্তাত সৰু মামা লগ পালোঁ, পথাৰত গৈছিল, উঠাই আনিলোঁ। যাবি না ভিতৰত? হে যাবি?
পিছফালে চা কোন পথাৰৰ পৰা উঠাই লৈ আহিলো হা এইটো জি ঠিক মোৰ আচ্ছা আচ্ছা দাদা দো আচ্ছা দো খাবা যাম দো জো দো জো দো জো দো জো মৌলা নাই সতা ফটো তুলি মা কি দামনে মায়ে ফটো উঠাই না আরে মায়ে ফটো উঠছো এই উঠাছে মায়ের নিশ্চয় দেখা পায় কিমান বাকি না তো মায়ে তো খাবা যাবি মায়ে খাম আইয়া বৰমাইলানে লেন সহে মাই কালি ও থবাই ডাঙৰ মাই যাও খাই যো ডান্স ডান্স না দো ভাখা কইছুন সে কালি যাও যাও যো যাও কলে কলে না যাও যাও কলে কি কয় দো দো হে যাও 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 উঠো ন কোয়ালি উঠো উঠৰ না